নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত তোমালোকৰ পৰিৱেশ অধ্যয়নৰ দ্বিতীয় পাঠ পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী আদিবোৰক বুজো। এইবোৰ হৈছে পৰিৱেশৰ একোটা উপাদান। এই উপাদানবোৰৰ ভিতৰত বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান আৰু উদ্ভিদ, প্ৰাণী, চৰাই, চিৰিকটি, অণুজীৱ হৈছে জৈৱিক উপাদান। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈৱিক উপাদানৰ নিজস্ব ভূমিকা আছে। এই দুই ধৰণৰ উপাদানৰ মাজত স্থায়ী পাৰস্পৰিক সম্পৰ্ক অনবৰত চলি থাকে। এতিয়া কি কৈছে ইয়াতে আমাক যে আমাৰ প্ৰাকৃতিক পৰিৱেশ মানে কি আমাৰ চাৰিওফালে যি আছে কি আছে আমাৰ গছ গছনি আছে, ঘৰ দুৱাৰ আছে, বায়ু, পানী, মাটি সকলোবোৰ মিলি হৈছে আমাৰ কি প্ৰাকৃতিক পৰিৱেশ। আৰু এইবিলাক যে আছে গছ গছনি, ঘৰ দুৱাৰ, বায়ু, পানী, মাটি, সূৰ্যৰ তাপ এইবোৰ হৈছে পৰিৱেশৰ উপাদান। আৰু এই উপাদানবোৰক আমাৰ দুটা ভাগত ভাগ কৰি দিছে, এটা হ'ল অজৈৱিক উপাদান আৰু আনটো হ'ল জৈৱিক উপাদান। অজৈৱিক উপাদান কোনবিলাক যেনে বায়ু, পানী, মাটি, ঘৰ দুৱাৰ, এইবিলাক সূৰ্যৰ পোহৰ, এইবিলাক হ'ল আমাৰ অজৈৱিক উপাদান। আনহাতে যিমান জীৱ জন্তু, চৰাই চিৰিকটি, অণুজীৱ আছে এইবোৰ হ'ল আমাৰ জৈৱিক উপাদান। আৰু এতিয়া যদি আমাৰ পৰিৱেশটো নিয়াৰিকৈ অৰ্থাৎ ভালদৰে চলিব লাগে আমাক কি লাগিব জৈৱিক অজৈৱিক দুইটা উপাদানৰে প্ৰয়োজন আছে। আৰু এই দুই ধৰণৰ উপাদানৰ মাজত কি আছে এটা পাৰস্পৰিক সম্পৰ্ক আছে। আৰু এই যেনে আমি কি কৰোঁ উশাহত আমি অক্সিজেন গেছ লওঁ, আনহাতে আমি নিশাহত কি গেছ এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। আৰু এই যে আমি উশাহত অক্সিজেন গেছটো লওঁ আমাক অক্সিজেন গেছটো যোগান ধৰে কোনে গছ গছনিয়ে। তাৰপিছত আমি যে কাৰ্বন ডাই অক্সাইড গেছটো এৰি দিওঁ আৰু এই কাৰ্বন ডাই অক্সাইড গেছটো গছ গছনিয়ে শুহি লৈ নিজৰ খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। এই কি কৰে সেউজীয়া উদ্ভিদবোৰে কি কৰে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত, উদ্ভিদৰ পাতত এবিধ পদাৰ্থ থাকে আৰু এইটো কোৱা হয় হৰিতকণা। আৰু এই হৰিতকণাৰ উপস্থিতিত কি কৰে বায়ুৰ পৰা গ্ৰহণ কৰা এই যে আমি কাৰ্বন ডাই অক্সাইড গেছটো এৰি দিওঁ এই কাৰ্বন ডাই অক্সাইড গেছটো সহায়ত আৰু গছ গছনিৰ শিপাই লোৱা মাটিৰ পৰা গ্ৰহণ কৰা পানীৰ সহায়ত কি কৰে খাদ্য প্ৰস্তুত কৰে। আৰু উদ্ভিদে যে খাদ্য প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোকে কোৱা হয় সালোক সংশ্লেষণ। আৰু উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে, সেইবাবে উদ্ভিদক কোৱা হয় উৎপাদক। উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে পৰিৱেশৰ অজৈৱিক উপাদান বায়ু, পানী আৰু সৌৰশক্তি ব্যৱহাৰ কৰে। পৰিৱেশত এনেদৰেই জৈৱিক আৰু অজৈৱিক উপাদানৰ এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিতন্ত্ৰ গঠন কৰে। এই যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰে, উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতেও কি কৰে পৰিৱেশৰ বায়ু, পানী আৰু সৌৰশক্তিৰ কি কৰে সহায় ব্যৱহাৰ কৰি লয়। এইকেইটাৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰে। পৰিৱেশত এনেদৰে যে আমি জৈৱিক আৰু অজৈৱিক এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা যে জীয়াই আছোঁ আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় পৰিস্থিতিতন্ত্ৰ। দিছে জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰৰ নিৰ্ভৰশীলতাই পৰিস্থিতিতন্ত্ৰ গঠন কৰে। অৰ্থাৎ পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খায় তেতিয়া খাদ্য শৃংখল এটাৰ সৃষ্টি হয়। পৰিৱেশত এতিয়া আমি কি সকলোৱে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছোঁ। এটা প্ৰাণীয়ে আনটো প্ৰাণীক খাই কি আছে জীয়াই আছে আৰু এই যে এটাই আনটোক খাই জীয়াই আছে এই প্ৰক্ৰিয়াটোৰ নাম হ'ল কি খাদ্য শৃংখল। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খাদ্য শৃংখলৰ আৰম্ভণিত কি থাকে সদায় উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খাই বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্ৰাণী থাকে। যিবিলাক প্ৰাণীয়ে উদ্ভিদ খায় সেইবিলাক কোৱা হয় তৃণভোজী প্ৰাণী। আনহাতে যিবিলাকে আকৌ এই তৃণভোজী প্ৰাণীবিলাক খাব অৰ্থাৎ বাঘে কিহক খায় হৰিণক খায়। এই যে বাঘটো হ'ল কি আমাৰ মাংসভোজী প্ৰাণী, আনহাতে হৰিণে কি খায় উদ্ভিদ খায়। হৰিণ হ'ল আমাৰ তৃণভোজী প্ৰাণী। সকলোবোৰ
প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীয়াই থাকিবলৈ উদ্ভিদৰ পৰা খাদ্য পায়। প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে বাবে প্ৰাণীবোৰ হৈছে উপভোক্তা। এতিয়া আমি আগতে পাই আহিলোঁ যে কি উদ্ভিদে কি কৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়, তাৰ বাবে উদ্ভিদক কোৱা হয় উৎপাদক। আনহাতে আমি প্ৰাণীবোৰে কি কৰোঁ উদ্ভিদবোৰৰ পৰা আহাৰ পাওঁ আৰু আমি উদ্ভিদবোৰক প্ৰত্যক্ষ কেতিয়াবা হয়তো আমি যেনে ভাত দাইল এইবোৰ আমি কি উদ্ভিদৰ পৰা পাওঁ। আনহাতে আমি যেতিয়া মাংস মাছ আদি খাওঁ আৰু এই মাছ মাংসবোৰ যেনেকৈ ধৰা ছাগলীয়ে কি খায় ঘাঁহ খায়, ঘাঁহটো উদ্ভিদ, গতিকে কেতিয়াবা আমি উদ্ভিদৰ পৰা প্ৰত্যক্ষ বা কেতিয়াবা আমি পৰোক্ষভাৱে কি পাওঁ খাদ্য পাওঁ। আৰু এই প্ৰাণীয়ে উদ্ভিদক খাদ্য আমি যে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰি আমি জীয়াই আছোঁ, গতিকে আমি প্ৰাণীবোৰ হৈছোঁ আমি কি উপভোক্তা। অৰ্থাৎ যিবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে সেইবোৰ হ'ল উৎপাদক, আনহাতে যিবোৰে উৎপাদক খাই জীয়াই থাকে সেইবোৰ হ'ল উপভোক্ত। অৰ্থাৎ উদ্ভিদবোৰ হ'ল উৎপাদক, আনহাতে আন প্ৰাণীবোৰ হ'ল আমাৰ কি উপভোক্তা। ঠিক আছে, আজিলৈ আমি এইখিনি আলোচনা কৰিলোঁ। তোমালোকে ঘৰত ভালদৰে পঢ়িবা, তোমালোকে এইখিনি অলপ মন দি পঢ়িবা, কিবা বুজি নাপালে ক'বা দেই। ইয়াতে আমি আজি কি আলোচনা কৰিলোঁ যে আমাৰ পৰিস্থিতি তন্ত্ৰ কি। পৰিস্থিতি তন্ত্ৰ মানে কি হৈছে আকৌ এবাৰ কৈ দিছোঁ। পৰিস্থিতি তন্ত্ৰ মানে কি আমি পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদান এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰোঁ জীয়াই থাকোঁ। আৰু এই পৰিস্থিতি তন্ত্ৰত যে জৈৱিক অজৈৱিক এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে এইটোৱে আমাক কি কৰে পৰিস্থিতি তন্ত্ৰ গঠন কৰে। আনহাতে আৰু এটা বস্তু আছে যে সালোকসংশ্লেষণ। সালোকসংশ্লেষণ মানে হৈছে কি উদ্ভিদে নিজৰ পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত কি কৰে খাদ্য প্ৰস্তুত কৰে। আৰু এই প্ৰক্ৰিয়াটোৰ নামেই হৈছে আমাৰ সালোকসংশ্লেষণ। আৰু উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে বাবে উদ্ভিদক আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ। উৎপাদক মানে হৈছে কি যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। তাৰপিছত আৰু এটা বস্তু আছিলে আমাৰ খাদ্য শৃংখল। খাদ্য শৃংখল মানে কি এটা প্ৰাণী আন এটা প্ৰাণীক খাই জীয়াই থকা এই প্ৰক্ৰিয়াটোৱে হৈছে খাদ্য শৃংখল। খাদ্য শৃংখলৰ আৰম্ভণিত সদায় কি থাকে উদ্ভিদ থাকে। তাৰপিছত আৰু উদ্ভিদবোৰক যিয়ে খাই জীয়াই থাকে সেইবোৰ হ'ল আমাৰ কি উপভোক্তা। অৰ্থাৎ ডাইৰেক্ট উদ্ভিদবোৰক খাই কিহে তৃণভোজী প্ৰাণীবোৰে, আনহাতে তৃণভোজী প্ৰাণীবোৰক খাই আমাৰ কি মাংসভোজী প্ৰাণী। এতিয়া তৃণভোজী প্ৰাণী আমাৰ কোনবোৰ গৰু ছাগলী ম'হ হৰিণ এইবোৰ আমাৰ কি তৃণভোজী, আনহাতে মাংসভোজী বাঘ সিংহ এইবোৰ আমাৰ কি মাংসভোজী প্ৰাণী। আনহাতে যে আমি উদ্ভিদক খাই জীয়াই থকাটোৱে আমাৰ কি আছিলে উৎপাদক। ঠিক আছে, পৰৱৰ্তী সময়ত আমি আৰু অন্যান্য ভাগবোৰ আমি ইয়াতে আলোচনা কৰিম। ধন্যবাদ আজিলৈ।